ৰাতিপুৱাৰ সময়টো আমাৰ বাবে অতি বিশেষ। এই সময়ত যদি আমি কিছুমান সঠিক অভ্যাস গ্ৰহণ কৰোঁ তেন্তে আমাৰ জীৱনত সুখ শান্তি আহিব। এই ভিডিঅ'টোত জানিব পাৰিব কোনবোৰ সৰু সৰু অভ্যাস ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে কৰিলে আপোনাৰ ঘৰলৈ ধন সম্পত্তি আৰু শান্তি কঢ়িয়াই আনিব। ইয়াৰ লগতে কোনবোৰ ভুলৰ পৰা আঁতৰি থাকিব লাগে সেই কথাও জানিব পাৰিব। এই তথ্যসমূহ সম্পূৰ্ণৰূপে জানিবলৈ হ'লে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো ভাল লাগিলে কমেণ্টত জয় হনুমান লিখিব। ৰাতিপুৱা সাৰ পোৱাৰ পিছত এই বস্তুটো নিশ্চয় খাব। ভগৱান শ্ৰীকৃষ্ণই কৈছে যে যি ব্যক্তিয়ে ৰাতিপুৱা খালী পেটত এই বস্তুটো সেৱন কৰে ধন সম্পত্তি তেওঁৰ ঘৰত বাস কৰে। লক্ষ্মী দেৱীৰ কৃপাত তেনে ব্যক্তিৰ জীৱনত সকলো ধৰণৰ আৰ্থিক সমস্যা দূৰ হয় আৰু তেওঁৰ ঘৰলৈ সমৃদ্ধি আহে। বন্ধুসকল, আপোনালোকে নিশ্চয় প্ৰায়ে শুনিছে যে বহুতে নিজৰ ঘৰত ধনৰ অভাৱ আৰু দৰিদ্ৰতাৰ অভিযোগ কৰে। ইয়াৰ আঁৰৰ আচল কাহিনী কি জানো আহক। আচলতে আমি কৰা কিছুমান সৰু সৰু ভুল আমাৰ জীৱনত বাধাৰ কাৰণ হৈ পৰে। আমাৰ ধৰ্মশাস্ত্ৰত বহুতো গুৰুত্বপূৰ্ণ নিয়মৰ উল্লেখ আছে যিবোৰ আমাৰ বয়োজ্যেষ্ঠসকলে আমাক শিকাইছিল। যদিও আজিকালি মানুহে সেইবোৰক আওকাণ কৰে। যেতিয়া ধন সম্পৰ্কীয় সমস্যা বাঢ়িবলৈ আৰম্ভ কৰে তেতিয়া মানুহে ইয়াৰ আঁৰৰ কাৰণ বিচাৰি উলিয়াবলৈ চেষ্টা কৰে। বন্ধুসকল, কিছুমান কাম আছে যিবোৰ ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে কৰিলে আপোনাৰ ঘৰত দৰিদ্ৰতা আৰু অসুবিধাৰ প্ৰসাৰ ঘটে। গতিকে আজি আপোনালোকে জানিব যে ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে কি বস্তু পৰিহাৰ কৰিব লাগে আৰু কি বস্তু খালে যাতে টকা সম্পৰ্কীয় সমস্যা সমাধান হয়। কিন্তু ইয়াৰ আগতে আপোনালোকক অনুৰোধ জনোৱা হৈছে যে ভিডিঅ'টো লাইক কৰি বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰক আৰু যদি আপুনি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপিব। বন্ধুসকল, ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে আইনাত মুখখন দেখাটো এটা ডাঙৰ ভুল হ'ব পাৰে। ধৰ্মশাস্ত্ৰত কোৱা হৈছে যে ৰাতিপুৱা আইনাত নিজৰ মুখ দেখিলে দৰিদ্ৰতা, দুৰ্ভাগ্য আৰু সমস্যাৰ সৃষ্টি হ'ব পাৰে। এই অভ্যাসে আপোনাৰ জীৱনত দৰিদ্ৰতা আনিব পাৰে। ই নেতিবাচক শক্তিক আকৰ্ষণ কৰে যিয়ে সুখ শান্তি আৰু সমৃদ্ধিত প্ৰভাৱ পেলায়। গতিকে ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে আইনাখনলৈ চাব নালাগে। 2 নম্বৰ, আজিকালি মানুহে ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে চাহ আৰু ব্ৰেকফাষ্ট খায়। যদি আপুনিও একে ভুল কৰি আছে তেন্তে মনোযোগ দিয়ক। শাস্ত্ৰৰ মতে স্নান নকৰাকৈ খাদ্য খালে, দাঁত পৰিষ্কাৰ নকৰাকৈ আৰু সূৰ্যৰ ঈশ্বৰক পানী আগ নভৰাকৈ নিষিদ্ধ বুলি গণ্য কৰা হয়। আমি কেৱল সূৰ্য ঈশ্বৰৰ পৰাই খাদ্য পাওঁ, সেয়েহে তেওঁক ধন্যবাদ নিদিয়াকৈ খোৱাটো অনুচিত। ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে চাহ খোৱাৰ অভ্যাস থকাসকলে এই অভ্যাস ত্যাগ কৰিব লাগে। যদি চাহ খোৱাটো অতি প্ৰয়োজনীয় তেন্তে অন্ততঃ দাঁত ব্ৰাছ কৰাৰ পিছত খাব লাগে। 3 নম্বৰ, নিজৰ ভাগ্যক গালি পৰা। ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে নিজৰ ভাগ্যক গালি পৰা বা নিজৰ ভাগ্যৰ অভিযোগ কৰাটো অতি অশুভ বুলি গণ্য কৰা হয়। ৰাতিপুৱা মুখৰ পৰা ঈশ্বৰৰ নাম ওলাব লাগে। যদি আপুনি নেতিবাচক কথা কয় তেন্তে ই আপোনাৰ জীৱনত বহু সমস্যা কঢ়িয়াই আনিব পাৰে। ৰাতিপুৱা সাৰ পোৱাৰ পিছত ঈশ্বৰক ধ্যান কৰক যাতে আপোনাৰ গোটেই দিনটো শুভ হয়। 4 নম্বৰ, গংগা পানী খাব লাগে। আমাৰ শাস্ত্ৰত গংগাজল অতি পবিত্ৰ বুলি গণ্য কৰা হৈছে। গংগা হৈছে দেৱ দেৱীৰ স্নান কৰা নদী। সেইবাবেই গংগা পানী কেতিয়াও অশুদ্ধ বুলি গণ্য কৰা নহয়। সৰু পাত্ৰ এটাত পানী ভৰাই তাত গংগা পানী অলপ দি আঁঠুৱাৰ ওচৰতে ৰাখক। ৰাতিপুৱা এই পানী বিচনাত ছটিয়াই তাৰ পিছত পানী পান কৰক। ভগৱান শ্ৰীকৃষ্ণই কৈছে যে যি ব্যক্তিয়ে নিয়মিতভাৱে এই কাম কৰে তেওঁ যুগ যুগ ধৰি উপকাৰ লাভ কৰে। এনে ব্যক্তি লক্ষ্মী মাৰ কৃপাত ৰজা হ'ব পাৰে। আইনাত মুখ চোৱাৰ সলনি নিজৰ কোঠাত থকা হনুমানজীৰ ছবিখন চাওক। ধুনীয়া ছবি এখন দেৱালত ৰাখক। ৰাতিপুৱা তেওঁলোকক দেখিলে আপোনাৰ জীৱনত প্ৰগতি আৰু শান্তি আহিব। বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ ল'বলৈ নাপাহৰিব। যদি ঘৰত বয়োজ্যেষ্ঠ নাথাকে তেন্তে নিশ্চয় তেওঁলোকৰ ছবিখনক সম্ভাষণ জনাওক। এতিয়া জানো আহক, ভগৱান শ্ৰীকৃষ্ণৰ মতে এজন ব্যক্তিয়ে ৰাতিপুৱা কি বস্তু নিশ্চিতভাৱে খাব লাগে। 1 নম্বৰ, ৰাতিপুৱা ঘৰৰ পৰা ওলাই গ'লে সদায় 4 দানা চাউল লগত ৰাখক। ইয়াৰ দ্বাৰা দেৱী লক্ষ্মীৰ অসীম
আশীৰ্বাদ লাভ কৰিব। 2 নম্বৰ, ৰাতিপুৱা ঘৰৰ পৰা কামলৈ যাওঁতে ভগৱানৰ ডিঙিত অৰ্পণ কৰা ফুলৰ মালাৰ পৰা এপাত বা তেওঁৰ ভৰিৰ ওচৰত আগবঢ়োৱা ফুল এটা লৈ আশীৰ্বাদ হিচাপে খাব। ইয়াৰ দ্বাৰা আপুনি ঈশ্বৰৰ আশীৰ্বাদ লাভ কৰিব, যাৰ ফলত আপোনাৰ সকলো কাম সফল হ'ব। 3 নম্বৰ, ভগৱান শ্ৰীকৃষ্ণই কৈছে যে যিকোনো ভাল কামত ওলাই যোৱাৰ আগতে মিঠাই খাব লাগে। ৰাতিপুৱা মিঠাই খোৱাটো সৰ্বোত্তম বুলি গণ্য কৰা হয়। ইয়াৰ ফলত জীৱনত শুভকামনা আৰু সফলতা আহি পৰে আৰু আপোনাৰ ইচ্ছা পূৰণ হ'ব। 4 নম্বৰ, ভগৱান শ্ৰীকৃষ্ণৰ মতে কপালত চন্দনৰ তিলক লগালে জয়ৰ চিন। শাস্ত্ৰত কোৱা হৈছে যে যি ব্যক্তি কপালত তিলক লৈ ৰাতিপুৱা ওলাই যায় তেওঁ সদায় ঈশ্বৰৰ আশীৰ্বাদত থাকে। তিলক প্ৰয়োগ কৰিলে ব্যক্তি অকাল মৃত্যুৰ পৰা ৰক্ষা পৰে আৰু নেতিবাচক শক্তিয়ে তেওঁক প্ৰভাৱিত কৰিবলৈ সক্ষম নহয়। 5 নম্বৰ, শাস্ত্ৰতো কোৱা হৈছে যে যিসকলে নিয়মিতভাৱে সূৰ্য ঈশ্বৰক পানী আগবঢ়ায়। 6 নম্বৰ, প্ৰতিদিনে ৰাতিপুৱা ঘৰৰ পৰা ওলোৱাৰ আগতে অলপ দৈ আৰু চেনি শুভ বুলি গণ্য কৰা হয়। ইয়াৰ ফলত কামত সফলতা আহি পৰে আৰু নেতিবাচকতা আঁতৰি যায়। 7 নম্বৰ, গা ধোৱা আৰু আন দৈনন্দিন কামৰ অন্তত তুলসীক পানী আগবঢ়াব লাগে। শাস্ত্ৰত উল্লেখ আছে যে য'ত তুলসী গছ আছে আৰু য'ত তুলসী পৰিৱেশন কৰা হয় তাতেই দেৱ দেৱীৰ আশীৰ্বাদ ৰৈ থাকে। তুলসীৰ এটা সৰু সেৱাই আপোনাৰ জীৱনত ইতিবাচকতা আৰু সুখ কঢ়িয়াই আনিব পাৰে আৰু তুলসী উদ্ভিদৰ সেৱা কৰাসকলে সুখ আৰু সমৃদ্ধি লাভ কৰে। বন্ধুসকল, প্ৰতিদিনে ঘৰৰ মন্দিৰত পূজা কৰিব লাগে। বাস্তুৰ মতে ঘৰত প্ৰতিদিনে এটা চাকি জ্বলাই দিলে বাস্তুৰ দুখ দূৰ হয়। ইয়াৰ লগতে ৰাতিপুৱা ঘৰৰ পৰিৱেশ যাতে শান্ত হৈ থাকে তাৰ বাবে বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগে। গতিকে ৰাতিপুৱা সাৰ পোৱাৰ পিছত ইজনে সিজনৰ লগত মিঠা শব্দৰে কথা পতা উচিত। শান্ত আৰু সুখদায়ক পৰিৱেশ থকা ঘৰবোৰত মাতৃ লক্ষ্মীয়ে বাস কৰে। জ্যোতিষীৰ মতে ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে 2খন হাতৰ তলুৱালৈ চাব লাগে। লক্ষ্মী দেৱী তাত বাস কৰে বুলি বিশ্বাস কৰা হয়। এনে কৰিলে লক্ষ্মী দেৱী সন্তুষ্ট হয় আৰু আশীৰ্বাদ ৰক্ষা কৰে। ৰাতিপুৱা গা ধুই গৌ মাক পূজা আৰু সেৱা কৰাটো অতি উপকাৰী। ৰুটি খোৱালে দেৱী লক্ষ্মী আদি দেৱতাই সন্তুষ্ট হয় আৰু আশীৰ্বাদ দিয়ে। গৰু মাতৃৰ সেৱা কৰি লক্ষ্মী দেৱীৰ বিশেষ আশীৰ্বাদ পোৱা যায়। ৰাতিপুৱা সাৰ পোৱাৰ পিছত ভগৱান সূৰ্যদেৱক পানী আগবঢ়াওক। যি ঘৰত এই নিয়ম পালন কৰা হয় সেই ঘৰত দৰিদ্ৰতা বহু দূৰত থাকে। যদি আপুনি শিশুৰ হাতেৰে সূৰ্যদেৱক পানী আগবঢ়ায় তেন্তে ই ব্যক্তিত্ব আৰু বুদ্ধিমত্তাৰ বিকাশ ঘটায়। গতিকে বন্ধুসকল, এইবোৰ গুৰুত্বপূৰ্ণ কাম যিবোৰ আপুনি ৰাতিপুৱা কৰিব লাগে। ইয়াৰ লগতে ৰাতিপুৱা কি বস্তু খালে যাতে লক্ষ্মী মাতাৰ আশীৰ্বাদ সদায় থাকে। যদি আপুনিও বিচাৰে যে লক্ষ্মী মাতৃৰ আশীৰ্বাদ আপোনাৰ ঘৰত থাকিব লাগে তেন্তে এই ভিডিঅ'টো লাইক, চেনেলটো ছাবস্ক্ৰাইব কৰক। নিশ্চিতভাৱে কমেণ্ট বক্সত জয় লক্ষ্মী মা লিখিব। যিকোনো শুভ কামত কৰ্পূৰ বিশেষ তাৎপৰ্য আছে। ঘৰত কৰ্পূৰ জ্বলাই দিলে বাস্তুৰ দোষ আৰু ঋণাত্মক শক্তিৰ পৰা মুক্তি পোৱা যায় বুলি বিশ্বাস কৰা হয়। সেয়েহে সপ্তাহত এবাৰ কৰ্পূৰ জ্বলাই দিব লাগে। এনে কৰিলে ঘৰত অধিক ধনাত্মক শক্তিৰ সৃষ্টি হয়। খাদ্য দানক আটাইতকৈ ডাঙৰ দান বুলি গণ্য কৰা হয়। এই প্ৰতিকাৰ কৰি ঘৰত সমৃদ্ধি ৰৈ যায়। জ্যোতিষীৰ মতে সূৰ্যাস্তৰ সময়ত বা তাৰ পিছত ঝাৰু দিয়া উচিত নহয়। বিশ্বাস কৰা হয় যে ইয়াৰ ফলত মা লক্ষ্মী ঘৰৰ পৰা ওলাই যায় আৰু দৰিদ্ৰতা ঘৰত প্ৰৱেশ কৰে। খাদ্যৰ প্লেটখন সদায় টেবুলত সন্মানেৰে ৰাখক। খাদ্যৰ প্লেটখন কেতিয়াও এখন হাতেৰে ধৰিব নালাগে। এনে কৰিলে খাদ্য ভূত জগতলৈ যায়। খাদ্য খোৱাৰ পিছত প্লেটত হাত ধুব নালাগে আৰু বাকী থকা বস্তু প্লেটত নাৰাখিব। বন্ধুসকল, মন দিয়ক, আপোনাক কেৱল সঠিক আৰু উপকাৰী তথ্যহে প্ৰদান কৰি আছোঁ। গতিকে কমেণ্ট বক্সত জয় মা লক্ষ্মী আৰু জয় ভগৱান সূৰ্যদেৱ লিখক। আমাৰ উদ্দেশ্য হৈছে জনসেৱা আৰু জনকল্যাণ কৰা, যাতে প্ৰতিজন ব্যক্তিয়ে এই জ্ঞানৰ দ্বাৰা উপকৃত হয়। এই ভিডিঅ'টো যিমান পাৰি শ্বেয়াৰ কৰক।
যাতে প্ৰতিটো পৰিয়াল আৰু বিশেষকৈ মাতৃ-ভগ্নীসকলে ইয়াৰ দ্বাৰা উপকৃত হ'ব পাৰে। খাদ্য আৰু পূজাৰ সৈতে জড়িত এইবোৰ গুৰুত্বপূৰ্ণ বস্তু আপোনাৰ জীৱনত গ্ৰহণ কৰক আৰু সুখ আৰু সমৃদ্ধি আপোনাৰ ঘৰত স্থায়ীভাৱে থাকক। খাদ্য খোৱাৰ সময়ত কথা পতা বা খং উঠাৰ পৰা বিৰত থাকক। পৰিয়ালৰ সদস্যৰ সৈতে খাব আৰু শান্তিৰে থাকক। খাদ্য খোৱাৰ সময়ত অদ্ভুত শব্দ কৰাৰ পৰা বিৰত থাকক। ৰাতি দৈ আৰু টেঙা নাখাব, কাৰণ এনে কৰাটো লক্ষ্মীৰ প্ৰতি অসন্মান বুলি গণ্য কৰা হয়। যিসকলে ধনী হ'ব বিচাৰে বা যিসকলৰ আৰ্থিক সমস্যা আছে তেওঁলোকে ৰাতি এইবোৰ খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে। সদায় পূব বা উত্তৰ দিশলৈ মুখ কৰি খাব লাগে। পাৰিলে পাকঘৰত খাব, কাৰণ ই ৰাহুক শান্ত কৰে। জোতা পিন্ধি কেতিয়াও খাব নালাগে। খোৱাৰ আগতে আৰু খোৱাৰ পিছত হাত ভৰি পৰিষ্কাৰ কৰি ৰাখিব লাগে। গধূলি সময়ত ঝাৰু দিয়াৰ পৰা বিৰত থাকক। ঝাৰুটো এনে ঠাইত ৰাখক য'ত আলহীয়ে দেখা নাপায়। ঝাৰুটো বিচনাৰ তলত নাৰাখিব। ঘৰখন পৰিপাটি আৰু ধুনীয়াকৈ ৰাখক। ঘৰৰ চাৰিওটা চুক, বিশেষকৈ উত্তৰ-পশ্চিম চুক পৰিষ্কাৰ ৰাখক। দক্ষিণ আৰু পশ্চিম দিশ খালী ৰখাটো কেৰিয়াৰত স্থিৰতাৰ বাবে শুভ নহয়। এই দিশবোৰ খালী ৰাখিব নালাগে। ঘৰত বেঙুনীয়া বা বেঙুনীয়া ৰঙৰ কেঁচা পাত্ৰ ব্যৱহাৰ নকৰিব। বেৰৰ ৰং হওক বা আন যিকোনো বস্তু হওক, ঘৰৰ চিৰিবোৰ পূবৰ পৰা পশ্চিমলৈ বা উত্তৰৰ পৰা দক্ষিণলৈ নিৰ্মাণ কৰা উচিত। উত্তৰ-পূব দিশত চিৰি নিৰ্মাণ কৰাটো অশুভ বুলি গণ্য কৰা হয়। ঘৰৰ মজিয়া, বেৰ বা চিলিঙত ফাট মেলিবলৈ নিদিব। যদি এনেকুৱা হয় তেন্তে তৎক্ষণাত মেৰামতি কৰি দিব লাগে। ঘৰত ফাট মেলাটো অশুভ। মাতৃ আৰু ভগ্নীসকল, যদি এতিয়ালৈকে এই ভিডিঅ'টো লাইক কৰা নাই তেন্তে লাইক কৰক আৰু কমেণ্ট বক্সত জয় মা লক্ষ্মী আৰু জয় ভগৱান শিৱ লিখক। ঘৰৰ মহিলাগৰাকীক সদায় সন্মান কৰক। ভৰি দুখন দক্ষিণ দিশলৈ লৈ শুব নালাগে। মানিবেগ বা টকা পিছফালৰ পকেটত নাৰাখিব। কোনো ধৰণৰ মদ্যপান নকৰিব আৰু মিছা কথা কোৱাৰ পৰা বিৰত থাকক, কাৰণ ই ঘৰৰ আশীৰ্বাদ কাঢ়ি লৈ যায়। দাঁত পৰিষ্কাৰ কৰক আৰু চিকচিকীয়া কৰি ৰাখক। বাৰে বাৰে থু পেলোৱা বা কাহ খোৱাৰ অভ্যাস সলনি কৰক। পূজা ঘৰত এটাতকৈ অধিক মূৰ্তি বা দেৱ-দেৱীৰ ছবি ৰখাটো উপযুক্ত নহয়। যদি কোনো দেৱতাৰ দুখন ছবি থাকে তেন্তে তেওঁলোকৰ মুখখন ইটোৱে সিটোৰ সন্মুখত থকা উচিত নহয়। দেৱ-দেৱীক অৰ্পণ কৰা সুশান ফুল বা মালা ঘৰত ৰখাটো উপকাৰী। প্ৰতিদিনে পুৱা আৰু গধূলি কৰ্পূৰ জ্বলাব লাগে। ঘৰৰ যিকোনো ঠাইত যদি বাস্তুৰ দোষ আছে তেন্তে তাত কৰ্পূৰ চাকি এটা ৰাখক। ইয়াৰ ফলত পৰিৱেশ বিশুদ্ধ হোৱাই নহয়, বাস্তুৰ দোষো হ্ৰাস পাব। গতিকে বন্ধুসকল, ভিডিঅ'টো কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব। ধন্যবাদ।